विष्णु कवे करे अनुसार श्वेत केतु जन्म देव विद्या पुरुषे ए मासे प्रभु व्यक्त करे मूर्ख एक खबर नहर जानो विदित প্রিয়ে শুনাতেন্তে নিত্যসুর বধর বাবে এক মহান অস্ত্ৰ হব কৰিব। এই অস্ত্ৰৰ নাম হব বজ্ৰ। বজ্ৰ গ্ৰহণ কৰি এনেকৈ ল'ব বজ্ৰপাণিৰ দধি মুনিয়ে দিব অস্থি দান। সেই অস্থি নিৰ্মাণ হব মহা অস্ত্ৰ বজ্ৰ। নাই আৰু আলস্যবিকৈ যোৱা তুমি নিজ স্থানে নিজ কৰ্তব্যত হোৱা গ্ৰহৰ। দৈৰে সরাত যায় পালিতে যাও মানে নিষ্ঠা বলা আমি বিশ্রামার হেতু যাও। Oh